অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুনমী ফুকনে দিলে এটা খুবেই ভাল খবৰ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো। অভিনেত্ৰী মুনমী ফুকনৰ অভিনয় চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগে কমেন্ট কৰি জনাব আৰু লগতে ভিডিওটো লাইক এটা কৰি দিব। বন্ধুসকল, মুনমী ফুকনৰ ভাল খবৰটি জানিবৰ বাবে আপোনালোকে নিশ্চয় আগ্ৰহেৰে ৰখি আছে। বন্ধুসকল, অভিনেত্ৰী মুনমী ফুকনে সোশ্যাল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰিছে সেই ভাল খবৰটি। অৰ্থাৎ ভাল খবৰটি হৈছে ৰং চেনেলত নতুনকৈ সম্প্ৰচাৰিত হ'বলগীয়া পৰিক্ৰমা ধাৰাবাহিকখনত দেখিবলৈ পাব অভিনেত্ৰী মুনমী ফুকনক। আৰু এই খবৰটি মুনমী ফুকনে নিজেই শ্বেয়াৰ কৰিছে সোশ্যাল মিডিয়াত। বন্ধুসকল, মুনমী ফুকনৰ অভিনয় চাই ভাল পোৱাসকলৰ বাবে এয়া নিশ্চয় ভাল খবৰ। আৰু ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু খবৰটি শুনি কেনেকুৱা পালে কমেন্ট কৰি জনাব। আৰু যদিহে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।